হক পখিলে ভালে পায়ে জানই ফুলৰ মৌচুৰে কৰি ফুলে ফুলে বাগৰি কৈছে নি ভালে ডিম্পু এতিয়া আকৌ আছে মোৰ লগত আৰু ডিম্পুৰ কাৰণে এটা স্পেচিয়েল আয়োজন কৰা হৈছে যিমানে বাহিৰত নাযাওক কিয় সি কিন্তু ঘৰৰ খানা এৰিব নোৱাৰে ডিম্পুৱে ঘৰৰ খানাই মেইন আমি অসমীয়া যি হওক যি নহওক আমাৰ নিজৰ অস্তিত্বটো আমি পাহৰিব নালাগে আৰু আপোনালোকক দেখাই দিছো ডিম্পুৰ কি ফেভাৰিট খানা হয় আজি এটা পানী দিয়া ভাত ডুবাইত পন্তা ভাত পানী দিয়া ভাত আৰু লগতে আছে দালি বটা পইতা ভাত আৰু লগতে মাছ আৰু এই পেঁয়াজ জাৰ গতিকে ফালি দিম সেইটোৱে এতিয়া তাক বহাইছো খাবৰ কাৰণে সি এনজয় কৰক কাৰণ সি তাক বহুত চেষ্টা কৰিলো বহুত কিবা কিবি খুৱাব সি একো পচন্দ নকৰে তাক ঘৰৰ খানাই লাগিব বহুত চিম্পল ল'ৰা হয় আৰু সেই বস্তুটোৱে মই বহুত ভাল পাইছো মানে মই ইমান দিনে পানী দিয়া ভাত বহুত বছৰ খোৱা নাছিলো কিন্তু আজি তাৰ কাৰণে মানে ময়ো আজি বহিম আৰু পানী দিয়া ভাত লৈ পেলাই আৰু এইটো পঢ়ি আছে কি পঢ়িছে নাজানো সি পঢ়ি আছে ডিম্পুক চাই ঠিক আছে আকৌ আহিম আপোনালোকক আৰু দেখাম ভিডিঅ'ত বহুত আছে আজি দেখাবৰ কাৰণে আৰু চাই থাকিব ডিম্পুৱেও নিজৰ ভিডিঅ'টো আপলোড কৰিছে ময়ো পানী দিয়া ভাত খাই লওঁ তাৰপিছত আপোনালোকক বহুত কিবা কিবি দেখাই থাকিম আৰু এই যিটো চেনেল দাদা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক কাৰণ মই যোৱাৰ পিছতো এই চেনেলটো ডুবাই দেখি থাকিব পাৰিব থেংক ইউ ডিম্পু থেংক ইউ ছ' মাছ তো চাই থাকিব তো আপোনালোকৰ ওচৰত আজি আৰু অন্য ভিডিঅ' আনি আছো ডিম্পু বহা খোৱা ডিম্পু ভাল লাগিছে নে একদম কেনেকুৱা এই পিপি হৈছো আৰু পানী দিয়া ভাত আপোনালোকেও খাব পেট চেট চাফা হৈ যায় বুজিছে না বহুত টেনশ্যন নাই ৰাতি ভাত ৰান্ধি হ'লেও পানী খাব দিছিলো হৈ গ'ল আৰু বহুত হেৰি আছেতো ন বহুত স্বাস্থ্যৰ কাৰণে ভাল আৰু দিনটো অলপ নিচা নিচাও লাগি থাকিব আপোনালোকৰ মানে যিমান যি হ'লেও মদ চলটো এইভাবে বনায় পানী দিয়া পচা ভাতৰ পৰাই বনায় তো ৰাতি এটা মানে কিবা এটা নিচাৰো সৃষ্টি হয় সবচে বেষ্ট খানা যদি 100 বছৰৰ ওপৰত বাচি থাকিব ইচ্ছা কৰে পানী দিয়া ভাত খাওঁ তুমি কিমান বছৰ হ'ল খাই থাকা আমাৰতো সৰুহে আহি কৰে আৰু কাৰণ আমাৰ বুলি নহয় অসমৰ যদি যিবিলাক মানুহ গাঁৱত বাস কৰে এতিয়া পানী দিয়া ভাত দালি বটা সেই খায়ে সকলো স্কুলত গৈছিল সেইটোৱে আৰু তোমাৰ মই তোমাক সেইটোৱে কৈছো ৰাতিপুৱা মই যেতিয়া স্কুলত যাওঁ সেই তেতিয়াতো পানী দিয়া ভাত খাই পেলাই যাওঁ ৰাতিপুৱা উঠি পেলাই পানী দিয়া ভাত নহ'লে আমাৰ মাৰ ভাত তাৰমানে কি হয় বাকী মাক দেউতাকৰ ৰাতিপুৱা ভাত বনাব সময় নাথাকে চবে কামত গুচি যায় খেতিত গুচি যায় কিবাহত গুচি যায় তো কি কৰে পানী দিয়া ভাতটো পানী দি থলা চলি বুলি কলাকে যা খা একদম ঠিক কথা চলি বুলি খালাক চবে সিও ওলাই গেল চবে ৰাতিপুৱা মাক দেউতাক খেতিত যায় একদম ঠিক কথা কৈছা সময় নাথাকে না সেইকাৰণে পানী দিয়া ভাতটো বেষ্ট একদম আৰু ডিম্পুৱে যিমানখিনি কথা কয় আৰু তাৰ বহুত বস্তুৰ প্ৰতি বহুত নলেজ আছে সি এনেই মানে হাৱাতে কথা নকয় সি চব বস্তুবোৰ পৰীক্ষা নিৰীক্ষা কৰিব তাৰপিছত বস্তুবোৰ চাই মেলি পেলাই চব বস্তু কয় সি কিন্তু মানে মানুহটো একদম সাংঘাতিক মানুহ তাক মোবাইলৰ কথা সোধক যি কথাই সোধক মই কিন্তু কেতিয়াও ভবা নাছিলো তাক লগ পোৱাৰ আগতে মই ভবা নাছিলো যে মানুহটোৰ ইমান নলেজ আছে টেকনলজি মোকে নিজে শিকাই দিছে এই মোবাইলবোৰ নিজৰ মোবাইল ফোনটো মই যিটো ইউজ কৰো সেইটোৱে নাজানো মই কিন্তু সি মানে গোটেইখিনি বস্তু মানে মোক খুলি মেলি দেখাই দিছে আৰু এয়া চাওক কি কৰি আছে বাবুই অনলাইন ক্লাছৰ নামত কি হৈছে এইটো দীপু কৈ দিয়া গেম খেলি আছে এই গেল অনলি অসমত নহয় ডুবাইতো পঢ়া পাতি চব বেছি চলিব লাগিব মনি জান মনি তুমি মৰমৰ জান মনি তুমি বহাগৰ